Disclaimer. Hi. গাইস এইবোৰ হৈছে আমাৰ অসমীয়া বোৱাৰ দুটামান ভিউৰ কাৰণে দুটকামান পইচাৰ কাৰণে ইহঁতে ভেন কিলাৰে কেলা লেংটা হৈ নাচিব কালা মোৰখন ইমানো ডাঙৰ আৰু বহল নহয় যে মই মন গ'লেই যাকে তাকে দি থাকি ভেন কিলাৰে তোক ন কেলা যাকে তাকে দি থাকিবলৈ কোনে ক'লে মোক দিব পাৰা ও সৰি মানে বেলেগ বুলি নাভাবিবা আকৌ দেই মই মানে তোমাৰ এই হৃদয়কণাৰ কথা কৈছো समझ रहे हो? যে মই মন গ'লেই যাকে তাকে দি থাকি বাইদা হৈ তোমাৰ সেইখন কিমান ডাঙৰ আৰু কিমান বহল মই মানে অলপ ইনকুৱাৰী কৰিব বিচাৰো अच्छा. কালি যে মোৰ পেচাব পৰিলেও ধোঁৱা ওলাই কেলা ইঞ্জিনটো কিবা বেয়াই হ'ল নেকি কেলা গেৰি তোৰ ন কেলা ইঞ্জিন চিঞ্জিন একো বেয়া হোৱা নাই তোৰ ন পেচাব পৰা চাইলেঞ্চাৰ পাইপটো ফাটি ফুটি মানে বহল হৈ গৈছে ভেন কিলাৰে সেইকাৰণে তোমাৰ ধোঁৱা মাৰি আছে अच्छा ठीक है. কেলা ইঞ্জিনটো কিবা বেয়াই হ'ল নেকি পাই ভেন কিলাৰে তাতে চাগে আৰু নতুন মবিল ভৰাইছে ড্ৰাইভাৰজনক কবা লাহে লাহে মৰমত ৰেষ্টটো দি চলাবলৈ ধোঁৱাটো তেতিয়া কমকে মাৰিব তাই সিহঁতৰ কাৰণে মই এটা চাইৰি লৈ আছো বোলো লাও কোমোৰা ভেন্দি আমাৰ বৌ আকৌ ৰণ্ডি তলেদি সুমুৱাই বুকুত টিপে দিনত নহয় ৰাতিহে চলে কি হয় বাৰু ভেন কিলাৰে কেলা তলেদি সোমাই বুকু টিপা দিন কেতিয়াবাই গুচি গ'ল কেলা টানি আনি কেলা ধৰককে মাৰি দিয়ে কেলা ৰবা ইমান পটককে বেয়াটো ভাবি নল'ব মই মানে প্ৰাইচ লাইটৰ কথাটো কৈছো বিকজ আজিকালি চবৰ হাতত মোবাইল ফোনটো থাকে ওপৰৰ পৰা টানি আনি প্ৰাইচটো মাৰি দি টৰ্চটো জ্বলি যায় নহয় এইটো কথা কৈছো मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है গাইছ এনেকুৱা কি কাম আছে যিটো নেকি কাম ল'ৰাই 5 বা 10 মিনিট কৰিলে ভাগৰি পৰে আৰু ছোৱালীয়ে আকৌ আৰু কৰো উফ কেলা গাইজ কেলা বনৰ পক্ষীজনীৰ কথা শুনিছ য়েছ অফক'ৰ্চ এটা কথাটো বুজি পোৱাটো উচিত হয় ছোৱালী আৰু কৰো লাগিবই আৰু ল'ৰাই 5-10 মিনিটত ভাগৰি পৰিবই কিয়নো ইতিহাস সাক্ষী আছে ৰাস্তা কোনো দিনৰ শেষ নহয় কিন্তু গাড়ী পেট্ৰলহে শেষ হয় ভেন কিলাৰে কেলা আৰু এইটো কথা কেলা কোনো গাড়ী বা পেট্ৰলৰ কথা কোৱা নাই মই বুজাই ন ভালকে বুজিছে कितने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं বিছনাখনত বাগৰি টিপিলো আৰু টিপাৰ পাছত ভাবিলো অকল টিপি থাকিলেই নহ'ব অকমান লগাইও দিওঁ अच्छा. বেলেগ নহয় আগতে ভেন কিলাৰে কেলা বেলেগ হওক বা নহওক কেলা তোক দেখিলে ন मौत को छू के टक से वापस आ सकते ভেন কিলাৰে আৰু হাজবেণ্ডক ক'বা দুটামান কাজু বাদাম খাবৰ কাৰণে না তোৰ তেতিয়া এনেকুৱা ভিডিঅ' বনাব মন যাব না এনেকে ছ'চিয়েল মিডিয়াত আহি বকি থাকিব মন যাব শান্ত হৈ তুমি বিচনাত পৰি থাকিবা So guys, thanks for watching my video. যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মানে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব হাৱা বহুত মাৰি আছে বাট তথাপি মই বনাব চেষ্টা কৰিছোঁ হাৱাত চাগে মোৰ আৱাজবোৰ ভালকৈ শুনা নাই তথাপি মই ভিডিঅ'টো আপলোড কৰিম বাৰু ভালক বেয়া হওক আপোনালোকে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব